আপোনালোক সকলোলে মোৰ ফালৰ পৰা মই অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ উদ্দেশ্যটো মই আগৰ পৰাই মই সৰুকালৰ পৰাই ধৰক আছোঁ হয়তো বহুতে নাজানে তেতিয়া ইমান ফ'কাছত অহা নাছিলোঁ। তাৰপিছত মই নিজৰ ফালৰ পৰা মই মানে বিভিন্ন জেগা ঘূৰি ফুৰোঁতে দেখিছোঁ আমাৰ মানে প্ৰথমতে মই ক'ব লাগিব মহিলাসকলৰ কাৰণে আমাৰ মহিলাবিলাক খুব মানে বহুত পিছ পৰি আছে। কিন্তু এতিয়া মই ফাইনেলি মই গৈ যেতিয়া মই এটা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। প্ৰথমতে মই নেশ্যনেলি এটা সন্মান পালোঁ। তাৰপিছত মই ইণ্টাৰনেশ্যনেলি মই 7খন কাণ্ট্ৰি ঘূৰিছোঁ। তাৰে ভিতৰত মানে মিছেছ ইউনিভাৰ্চিটিখন মানে ডাৰবানত হৈছিল চাউথ আফ্ৰিকাত। তেতিয়া মই মানে নিজৰ জাতিক লগতে মই ভাৰতবৰ্ষক মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তাৰপিছত তাতে মই মিছেছ ইউনিভাৰ্ছ এক্সক্লুচিভ 2017 মই এটা সন্মান লাভ কৰিছোঁ। লগতে মিছেছ আৰ্থ ইউনিভাৰ্ছ 2017। কাৰণ কিয় সেই হেৰিটোত মানে বয়সৰো কথা কিছুমান থাকে। 45 বছৰ তলৰ মানে মহিলাসকলে যোগদান কৰিব পাৰে। কিন্তু মই তেতিয়ালৈকে মই 55 অলৰেডি মানে ওপৰত আছিলোঁ। সেইটো কাৰণে মোক এটা স্পেচিয়েল হেৰি দিছিলে মিছেছ আৰ্থ ইউনিভাৰ্ছ। গতিকে মই তেনেকেই তাৰমানে কি এখন কাণ্ট্ৰিৰ পৰা ইখনৰ পৰা সিখনলৈকে মই ইনভাইটেশ্যন পাইছিলোঁ। ক'ৰবাত মই এনেই শ্ব' কৰিছোঁ, ক'ৰবাত মই জুৰি মেম্বাৰ হিচাপে কৰিছোঁ। কিন্তু মই গোটেই পৃথিৱীখন ঘূৰি মেলি দেখিলোঁ যে চবতে মানে এই ডমেষ্টিক ভায়লেঞ্চ বোলা বস্তুটো আছে আৰু মহিলাসকল মানে বহুত পিছ পৰি আছে। গতিকে আমি যদি মহিলাসকলে সকলোৱে যদি আমি এটা ভইচত যদি আমি কথা কওঁ, আমি কাম কৰি যাওঁ, তেতিয়াহ'লে আমাৰ মহিলাসকল আগবাঢ়ি যাব বুলি মোৰ বিশ্বাস। আৰু সেইটোৰ কাৰণে মই যেতিয়া আমাৰ ইণ্ডিয়াৰ মই ধৰক দিল্লী, বম্বে, জয়পুৰতো মই কাম কৰি আছোঁ। তাৰপিছত মোক আমেৰিকায়ো আকৌ এটা মানে মোক এম্বেচাডৰ হিচাপে মোক তেওঁলোকে ৰাখিছিল 18 আৰু 19ৰ কাৰণে। তাতে মোক এটা ছাবজেক্ট দিছিল, দুটা ছাবজেক্ট দিছিল। এটা হৈছে আপোনাৰ বুলিং ওমেন, যিসকল মানে মাইকী মানুহক মতা মানুহে মানে ছাপ্ৰেছ কৰি ৰাখে, আৰু হৈছে প্ৰিভেনশ্যন অফ ছুইচাইড ফৰ ইউথ। যুৱ সমাজত দেখা যায় আমাৰ মানে যুৱক যুৱতীসকলে অকণমান হেৰিতে মানে মানসিকভাৱে দুৰ্বল হৈ পেলাই কেতিয়াবা নহয় ছুইচাইড কৰা দেখা যায়। সাধাৰণ কথা। গতিকে তেওঁলোকৰ সন্মুখত মানে এটা এৱাৰনেছ কৰিবৰ কাৰণে আনিবৰ কাৰণে মানে মোক ইণ্ডিয়াৰ এম্বেচাডৰ কৰি ৰাখিছিল। তেতিয়া মই প্ৰথমতেই বাছি লৈছিলোঁ মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন। কাৰণ কিয় মই নিজে এগৰাকী বড়ো লেডি হৈ পেলাই মই নিজৰ প্ৰথম জাতিটোক মানে মই আগবঢ়াই আনিম বুলি মই এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। মোৰ সৰুৰ পৰাই মোৰ এটা ইচ্ছা আছে। কাৰণ যিহেতু মই মোগল বেচাৰ ছোৱালী, তাৰ পৰা মই ওলাই গৈ বহুত সংঘৰ্ষৰ মাজত মই আজি কিৰণ বড়ো হিচাপে মই প্ৰতিষ্ঠিত হৈছোঁ। গতিকে মই সেই যে 70তে মোৰ জন্ম হৈছে 64-ত, 72ত মই গাঁৱৰ পৰা ওলাই গৈছোঁ। সেই যে মই মুদৈবৰীখন মানে মোগল বেচা এৰি থৈ গৈছোঁ, আজিও সেই মোগল বেচা একেই আছে। 89ত আমাৰ ঘৰ চৰ জ্বলি গ'ল, কিন্তু তাৰপিছত কোনো ধৰণৰতো একো আমাক কোনেও একো হেৰি কৰাই নাই, একো সহায় দিয়া নাই নাপায় ক'বলৈ। কিন্তু মই আজি কওঁ মোৰ নিজৰ ঘৰখনে ইমান ডাঙৰ ঘৰ আছিল দেউতাহঁত থাকোঁতে, এতিয়া মানে সাধাৰণ টিঙৰ চালি দি পেলাই মানে ভতিজা আৰু বৌ আছে। তেতিয়া মই ভাবিছোঁ যে মই নিজে কিবা এটা কৰিব লাগিব, আৰু এই কিবা এটা কৰিব যাবলৈ হ'লে মানে কাৰোবাৰ সহায় ল'বই লাগিব। সেইকাৰণে মই বহুত ভাবি পেলাই মই দেখিলোঁ যে UPPLত মানে মোৰ যিখিনি মানে UPPLৰ কৰ্মী, প্ৰেছিডেণ্ট হওক, ছেক্ৰেটেৰী হওক, সকলোকে মানে মই বেলেগ ফিল্ডত মানে মই লগ পাইছিলোঁ। যেনেকৈ UG ব্ৰহ্ম ছাৰক মই লগ পাইছিলোঁ আপোনাৰ KVK কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত তেনেকৈ মিটিংবিলাকত লগ পাওঁ। তেতিয়া মোৰ মানে ছাৰৰ লগত কথা পাতি ভাল লাগে। তাৰপিছত গোবিন্দ বসুমতাৰী আমাৰ ঘৰতে ওদালগুৰি ঘৰতে আছিলে যেতিয়ালৈকে এই বড়ো আন্দোলনৰ হেৰিয়ালৈকে। গতিকে মই তেওঁলোকে ইমান ষ্টুডিয়াছ মানুহখিনি থাকোঁতে মই আচলতে মানে কি মোৰ মানুহখিনিক মোৰ খুব ভাল লাগিছে, আৰু তেওঁলোকৰ ওপৰত মই বহুত আশা কৰিছোঁ কিবা এটা আমি এটা পৰিৱৰ্তন এটা আনিব লাগে। গতিকে মই ভাবিলোঁ যে মোৰ এইটোৱে উপযুক্ত সময়, আৰু মই এতিয়া UPPLত মই কাম কৰি মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ, গোটেই নাৰী জাতিটোক মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ, মোৰ সেইটোৱেই উদ্দেশ্য। ইয়াৰ আগতে আপুনি কোনো নাই, কিন্তু আছোঁ কৰিছিলোঁ এই 79ৰ আন্দোলনত, অসম আন্দোলনত। তেতিয়া বড়ো অসমীয়া বুলি কথা নাছিল। তেতিয়া আমি আছোঁ অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ মই মহিলা হিচাপে প্ৰাৰ্থী হিচাপে মই প্ৰথম আছিলোঁ তেতিয়া আন্দোলনকাৰী। তেতিয়াতো ঘৰৰ পৰা মানে ধৰক কোনো ছোৱালী তোৱালীক ওলাব নিদিয়ে। মোৰ লগত আৰু 3জনী আছিলে মঙলদৈ ছোৱালী হাইস্কুলৰ, কিন্তু এগৰাকী লেডি হিচাপে মহিলা হিচাপে আমি প্ৰথম মানে যোগদান কৰিছিলোঁ অসম আন্দোলনৰ হেৰি।
তাৰপিছত আকৌ মই 89ৰ আন্দোলনটো পালোঁ। এইবিলাক চকুৰ আগতে চববিলাক দেখিছোঁ। ৰোমান স্ক্ৰিপ্টৰ হেৰি দেখিছোঁ 72, 74ত অসমীয়া ভাষা আন্দোলন পাইছোঁ। এইবিলাক চকুৰ আগতে দেখি আহি আছোঁ। কিন্তু মানে কি মানুহ এটা গাদী এটা পোৱাৰ পিছত হৈছে মানুহ এটা সলনি হৈ যায়। এতিয়া আমি একেই হৈ আছোঁ। এতিয়া আপোনাৰ যিটো ৰাজনৈতিক দৰবাৰত যিটো আগমন, হয়। এনে ক্ষেত্ৰত আপুনি বৰ্তমান সময়ছোৱাটোত আপুনি কি বুলি ক'ব? বৰ্তমান সময়ছোৱাত মোক এটা আমাৰ চেণ্ট্ৰেল কমিটিয়ে প্ৰমোদ বড়ো ছাৰে মোক এটা ভাৱ দিছে। সেইটো হৈছে আপোনাৰ হেৰি অৰ্গেনাইজিং ছেক্ৰেটাৰী চেণ্ট্ৰেল ওমেন্সৰ মানে অৰ্গেনাইজিং ছেক্ৰেটাৰী হ'বলৈ হ'লে বহুত কাম কৰিব লাগিব। কিন্তু ময়ো ভাল পাইছোঁ, কাৰণ কিয় এই সুযোগতে যদি মই কাম কৰিছোঁ, বহুত কাম কৰিছোঁ। মই অসমৰ বিভিন্ন গাঁৱে ভূঞে মই কাম কৰিছোঁ, কিন্তু অসমত মই স্বীকৃতি পোৱা নাই। যেনেকৈ মই ধৰক দিল্লী বম্বেত মোৰ যিটো নাম, কিন্তু মই অসমত এতিয়ালৈকে তেনেকৈ হেৰি কৰা নাই। গতিকে মই এই অসমত কাম কৰিবৰ কাৰণে মোক এখন বেকবন লাগিবই, আৰু সেইটো কাৰণে মই আজি UPPL জইন কৰিলোঁ। আপুনি যোগদান কৰাৰ পৰা আছে নেকি? মই ঠিক তেনেকৈ মই ভবা নাই। মই একদম সঁচা কথা কৈছোঁ। মই আমাৰ মহিলাখিনিক মই আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰথমতে উদ্দেশ্যটোৱে হৈছে মোৰ মহিলাখিনিক আগবঢ়াই লৈ যোৱা। গতিকে মই তেওঁলোকক যদি মোৰ নিচিনাকৈ আৰু এগৰাকী বা মই 10গৰাকী যদি কিৰণ বড়ো বনাব পাৰোঁ, মই নিজে জানো মই 10 বছৰ বয়সৰ পৰা মই কিখিনি কৰি আহিছোঁ, সেইটো মই জানো। বেলেগে নাজানিলেও মই নিজে জানো। আজি মোৰ 57 হ'ব দিয়কচোন, কিন্তু মই কেনেকৈ কি কৰিছোঁ, মই একদম গাঁৱে ভূঞে আজি আহিছোঁ এইফালে জলজলি হৈ। পুৰণা কথা মনত পৰিছে। সৰুকালত মই গোটেই গাঁওবিলাক ঘূৰিছিলোঁ, ওদালগুৰিত আছিলোঁ। ইফালে আপটো মোৰ মানে শদিয়াৰ পৰা ধুবুৰীলৈ মই মোৰ হেৰিটো আছে বুলি ক'লেও মোৰ ভুল নহয়। গতিকে ফেশ্বন ইণ্ডাষ্ট্ৰীত মই জড়িত হ'লোঁ। মোৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত যোৱাৰ আগলৈকে মই এগ্ৰিকালচাৰ ফিল্ডত কাম কৰিছিলোঁ। মই তেতিয়া মানে কি খেতি বাতি কোনে কেনেকৈ কৰে, অকণমান মাটিতে কোনে খেতি কৰি নিজৰ ঘৰখনক মানে চলাই নিব পাৰে, তেনেকুৱা ধৰণৰ এৱাৰনেছ কিছুমান মই নিজৰ ফালৰ পৰা মই দিছিলোঁ। লখিমপুৰ ডিষ্ট্ৰিক্ট, বিহপুৰীয়া, ধেমাজি এনেকৈ আৰু তাৰপিছত এইফালে ভেৰগাঁৱত। কিন্তু সেইখিনি কৰিলেও আমাক মানে কি আমি আৰু গৈছোঁ আৰু এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টতো মই কাম কৰিছোঁ। মাছৰ পোনা কেনেকৈ উৎপাদন কৰিব পাৰি, ফিছাৰী কেনেকৈ, অৰ্ণামেণ্টেল ফিছ, সেইবিলাকৰ ওপৰত মই কাম কৰিছিলোঁ। তাৰপিছত মই যেতিয়া সেইবিলাক মোৰ মানে দেলহিৰ যিগৰাকী ডাইৰেক্টৰ, তেওঁ মানে মোক ফ'ল' কৰি আছিলে। মোৰ ছোৱালীয়েহে মানে মোৰ ফেচবুকটো চলাইছিল। তেতিয়ালৈকে মই ফেচবুকৰ বিষয়ে নাজানিছিলোঁ 2016লৈকে। তাৰপিছত যেতিয়া 2016ত মোক দেলহিৰ পৰা ফোন কৰি ক'লে ন' ইউ হেভ টু কাম, তেতিয়া মই বহুতবাৰ চিন্তা কৰিলোঁ। মই মানে কি ইহঁতে মাতিছে যেতিয়া নিশ্চয় মই কিবা এটা কৰিব পাৰিম। প্ৰথম মই মানে নেশ্যনেল প্লেটফৰ্মখন মই ফেশ্বন ইণ্ডাষ্ট্ৰীৰ জৰিয়তে পাইছোঁ। গতিকে ফেশ্বনৰ জৰিয়তেও যে আমি এইবিলাক কাম কৰিব পাৰোঁ, এৱাৰনেছবিলাক আনিব পাৰোঁ। এতিয়া নেশ্যনেল ৱাইজ যেতিয়া মই এটা হেৰি পালোঁ, বিষয় পালোঁ, টাইটেল পালোঁ, তাৰপিছত যেতিয়া যেতিয়া মোক ইণ্টাৰনেশ্যনেলি মাতিলে, ইনভাইটেশ্যন দিলে, তেতিয়া মোৰ আৰু ভাল লাগিল। কিন্তু প্ৰথমতে মই ভয় লাগিছিল যে এইবিলাক সৌন্দৰ্য প্ৰতিযোগিতাত আমি ইমান হেৰি নাই, কাৰণ কিয় সেইখনত মই মিছেছ ইউনিভাৰ্ছ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা ইভেণ্ট হয়। তাতে আপোনাৰ 85 কাণ্ট্ৰিজ আছে আৰু 100গৰাকীৰ মাজত কম্পিটিশ্যন। সেই 100গৰাকী কিন্তু অকল সৌন্দৰ্যৰ ওপৰত নহয়, ফিল্ডত কোনে কিমান কাম কৰিছে। এই যে ল'ৰা ছোৱালীবিলাক আমাৰ এবনৰ্মেল বাচ্ছাবিলাক, হেৰিবিলাক বহুতে এগ্ৰিকালচাৰ ফিল্ডত কাম কৰিছে, বহুতে অটিজিম বেবীবিলাকক লৈ কাম কৰিছে। সেইবিলাক মই নিজ চকুৰে দেখি আহিছোঁ। সিহঁতে তাতে ইমান সুন্দৰভাৱে কাম কৰে। আমাৰ এতিয়া ঘৰত ধৰক কেতিয়াবা এটা যদি অনুভৱ কৰে, ঘৰখনেও বহুত মানে অপয়া শক্তি আহিছে বা এনেকুৱা ধৰণৰ মনৰ মানে মানসিকতা এটা আছে, সেইবিলাক মই তাৰমানে কি এতিয়া মই যিটো ফিল্ডত কাম কৰি আছোঁ, মই সেই অটিজিম বেবী যাৰ ঘৰত আছে তেওঁলোকক মই এৱাৰনেছ দিছোঁ। কাৰোবাৰ ঘৰত হেৰি বিকলাংগ হেৰিবিলাক থাকে, কিছুমান কলা বোবা, সেইবিলাকৰ স্কুলত গৈ হেৰি কৰি গৈ মই তেনেকেই কাম কৰি আছোঁ। মোৰ কাম কৰাৰ ষ্টাইলটো হৈছে সেইটো, কাৰণ বহুতো মাকে বাপেকবিলাকেতো বাৰু তেনেকুৱা ল'ৰা ছোৱালীৰ কাষত নাথাকে, মাকজনীৰ বিশেষকৈ বহুত কষ্ট হয়। যেতিয়া মাকে মানে কষ্টটো ভোগ কৰে, তেতিয়া মই কওঁ যে এইবিলাক ভাগ্যৰ ফলতহে হয়। সেইবিলাক কেতিয়াও তাৰমানে কি দুৰ্ভাগ্য বুলি ভাবিব নালাগে। তেনেকৈ মই মানে কাম কৰি আহি আছোঁ। গতিকে মই এতিয়া সেই মহিলাখিনিক আমি জাগ্ৰত কৰিব লাগে, আৰু যাতে আমাৰ নাৰী শক্তিয়ে যাতে পৃথিৱীখনৰ মানে যিখিনি, আৰু এইটোৰতে মই কওঁ এতিয়া যিটো কৰোণা ভাইৰাছ চলি আছে,
ইমান ডাঙৰ এটা COVID-19 ইয়াৰ ওপৰতো মই বহুতো হেৰিত বাইট দিছোঁ ইতিমধ্যে। মই এটা কথাই কওঁ, এইটো কোনো ডাঙৰ হেৰি নহয়, প্ৰতি 100 বছৰৰ মূৰে মূৰে তাৰমানে মহামাৰী আহে, এইটো ঠিক তেনেকৈ বুলি ভাবিব লাগিব। গতিকে চবেই নিজক ভালে ৰাখক, সুস্থ হৈ থাকক, খোৱা বোৱাত অলপ গুৰুত্ব দিয়ক, নিজে সাৱধানে থাকিলে এইটোৰ পৰা সদায় হাত সাৰি থাকিব পাৰে।